গুড মৰ্নিং মইনা কলেজীয়াসকল, কি খবৰ সকলোৰে কমেণ্ট কৰি জনাবচোন। মই বেমাৰ হোৱাৰ পৰা ভিডিঅ' বনোৱাই নাই, কাৰণ মোৰ ইমান গাটো বেয়া লাগি থকা হ'ল। সেয়ে চাওকচোন কেন্দুলা লগাই থোৱা জেগাখিনি মানে হাতখন এইখিনি ফুলিয়ে আছে, বিষত থাকিবই নোৱাৰোঁ। এতিয়াহে অকণমান দাঙিব পৰা হৈছোঁ আৰু সেয়ে মানে ভাবিলোঁ কি আজি এটা ভিডিঅ' বনাই দিওঁ। চাওকচোন মানে ৰ'দটো ইমান বেয়াকৈ ওলাইছে, পুৱাৰ পৰা খাওঁকৈ মানে ক'তো যাব মন নাযায়, একো কৰিব মন নাযায়। আৰু বেমাৰ হোৱাৰ পৰা মোৰ এনেকুৱা হৈছে, ভাগৰ লাগি থাকে এনি টাইম। আৰু চাওকচোন চকু এনি টাইম মন মাৰি থাকে, কান্দি থাকে, একো নাখায়। মাক নোহোৱাৰ পৰা এনেকুৱা হৈছে তাৰ। চবৰে বেয়া লাগে দেচোন। আৰু আজি ভাবিলে কি মানে চেগুনৰ ঠানিবিলাক মানে কাটি দি আছে, বতাহ দিলে ভাঙি যায়, যিহেতু থুনুকা গাছডাল। আৰু ভাবিলোঁ আজি অলপমান চুলিৰে কেয়াৰ কৰোঁ। মানে মই মেডিকেলতে বহুত দিন থাকিলেও চুলিৰ যতনে লোৱা নাছিলোঁ। সেয়ে ভাবিলোঁ কি আজি অলপমান চুলিৰ যতন লওঁ, কাৰণ এইটো মিঠি গুটি হয়। ৰাতিয়ে মই বটি পেলাই তিয়াই থৈ দিছিলোঁ, বিজাল উঠিব লাগে। বিজাল উঠিলে মানে চুলিত লগাব লাগে, সেইটো মানে ৰাতিয়ে থৈ দিছিলোঁ মই। এতিয়া মানে লগালোঁ আৰু বহুত দিন হ'ল মানে চুলিৰ কেয়াৰে কৰা নাছিলোঁ। ষ্টেট কৰাৰ পৰা মোৰ চুলিবিলাক যাই নোহোৱাই হ'ল। কিয় বা নাজানো, মোৰে হৈছে নে সকলোৰে হৈছে গম নাপাওঁ, কিন্তু মোৰ যাই নোহোৱা হৈছে আৰু কেইডালমান বাচিছে আৰু সেয়াই। আৰু মোৰ চুৰ ধুই পেলাই আহিলোঁ। আৰু এয়া দেখিছেনে, মই যে কৈছিলোঁ চেগুনৰ ঠানিবিলাক কাটিছে বোলে, এয়া আধা হ'লে মানে এইবিলাক নাকাটিলে কেৰ্কেটুৱাৰো উৎপাত বহুত। তামোলৰ পৰা হওক একো মানে ৰাখিব নোৱাৰি, চব মানে শেষ কৰি দিয়ে খাই পেলাই। সেইকাৰণে মানে কেৰ্কেটুৱাৰ পৰা বাচিবলৈ অলপমান কাটি দিছোঁ আৰু এয়া অলপমান 4টা বজাতো ইমান ৰ'দ দিছে চাওকচোন। আজিলৈ বাই বাই।